हाय दोस्तों वेलकम बैक टू माय यूट्यूब चैनल। तो आज मैं गई आसो हारमती जुबिन दा आहिब। तो मैं चाबले जुबिन दाक गई आसो और मामा लड़ा एटाओ जाब। ताक प्रथम पिकआप कर लंग। पिकआप करार पिছত जुबिन दा माने फांक्शन चाबले जाम। आज फुल एन्जय करिम, पूरा नाचिम, सब आपनलोকক देखाम और किमान मानुह तात जमा है सब देखाम। तो एतिया मैं गई थाको, बेसि देरिओ नकरो, पूरा 3टा मान बाजिले। तो एतिया मामा लड़ाटोक पिकआप कर लौगे, तार पिছত एकेलगे जाम आमी हारमती। तात पूरा आज एन्जय करिम, नाचिम और किमान मानुह हब सब देखाम आपनलोকক। चाই एन्जय কৰি থাকক। এতিয়া মই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই এতিয়া স্কুটিখন ষ্টাৰ্ট দি গৈ থাকোঁ মামাহঁতৰ ঘৰত। তো এয়া ষ্টাৰ্ট দি ল'লোঁ, এতিয়া গৈ থাকোঁ। বহুত দিনৰ মূৰত জুবিন দাক চাবলৈ গৈ আছোঁ। আগত সৰুতে এবাৰ দেখিছিলোঁ, তো আজি চাবলৈ যাওঁ। বহুত ভিৰ হ'ব মানুহ হাৰমতিত। তো জুবিন দাকতো বহুত মানুহে ভাল পায় ন, বহুত মানুহ চাবলৈ আহিব আৰু বহুত আঁতৰৰ পৰা আহিব। তো বহুত ভিৰ হ'ব। তো আমিও যাওঁ চাবৰ কাৰণে। আজি পুৰা ফুল এনজয় কৰিম, এনেকুৱা নাচিম কৰিছোঁ নহয়, পাগলৰ দৰে নাচিম জুবিন দাৰ গানত। পুৰা গৈ আছে এতিয়া। ফাৰ্ষ্ট টাইম পাণবাৰী যাম। পাণবাৰীতে আমাৰ মামাহঁতৰ ঘৰ। তো আমাৰ গাঁৱৰ পৰা ল'ৰাবোৰ যাব, কিন্তু অকণমান দেৰিকৈ যাব। মোকো লগ ধৰিছিলে মানে, কিন্তু মোৰ মামা ল'ৰাটোৱে মানে বহুত দিনৰ পৰা কৈ আছে মই তোৰ লগত যাম। চ' সেইটো কাৰণে তাক লৈ যাম আজি। সিয়ে তেল ভৰাব, মই তেল ভৰাব নালাগে। মোৰ মানে মানি এটকাও নাই, এনেকুৱা মানে লাল হৈ আছে মোৰ পকেট। চ' সি ভৰাই দিম কৈছে, সেইটো কাৰণে যাওঁ তাক লৈ। নাইবা গাঁৱৰ ল'ৰাকেইটাই ভৰাই দিম কৈছিলে। মামা ল'ৰাটোৱে মানে বেয়া পাব, সেইটো কাৰণে মানে তাৰ লগতে যাওঁ আৰু বহুত দিনৰ পৰা যিহেতু কৰি আছে মই যাম বুলি। তো এতিয়া পিকআপ কৰি লওঁগৈ মামা ল'ৰাটো। ফাইনেলি পালোহি মামাহঁতৰ ঘৰ। তো এইটোৱেই হ'ল মামাহঁতৰ ঘৰ, মানে এই গাঁওখনেই আমাৰ মামাহঁতৰ ঘৰ। গোটেই চুবুৰীটোৱে আমাৰ মামাই গোটেই মানে। ইয়াত যিমান ঘৰ দেখিছে চব মামা চব মামা। তো এইবোৰ চব মামাই। ককাকে কেনি গ'ল? ওলাই আছো কৈ ক'ত? ये कौन है? কলৈ গৈছিলি? ক'ত যা তত কেইজনী? হা ৰাস শিকিবলৈ? চাদৰ মেখেলা পিন্ধি ৰাস শিকিবলৈ যায়? কি যাম বুলি আহিছোঁ। তপা পৰা কাটি আনি পইচা আহিবি। মোৰ পইচা আছো না। এইটো আমাৰ মামাকৰ পৰা ইয়ে মোৰ লগত যাব। তো এইটো হাই কৰি দে আকৌ। তো ফাইনেলি মামাহঁতৰ ঘৰত ভাত খাই মেলি এতিয়া দুয়োটাই গৈ আছোঁ হাৰমতি জুবিন দাক চাবৰ কাৰণে। তো এতিয়া স্কুটিখন ষ্টাৰ্ট দি ল'ব। মাইটি বেহঁতৰ সোমাবি? তো এতিয়া স্কুটি ষ্টাৰ্ট দিলোঁ, এতিয়া গৈ থাকোঁ হাৰমতি জুবিন দাক চাবৰ কাৰণে। বহুত এক্সাইটেড হৈ আছোঁ জুবিন দাক চাবৰ কাৰণে। তো ফাইনেলি আজি চামগৈ জুবিন দাক। তো তেল ডিপু পালোহি। তেল ডিপুত টেংকি অকণমান খুৱাই লওঁ, যিহেতু আমি খাওঁ। স্কুটিখনকো খুৱাই লওঁ অকণমান। এইখন ঢাকনাখন কিবা খুলি দে। 150। তো 150 তেল ভৰাই লওঁ। তো স্কুটিখনক খুৱাই ল'লোঁ তেল। তো এতিয়া গৈ আছোঁ হাৰমতি। তো আহি পালোঁ হাৰমতিত। তো ৰাতি হৈ গ'ল আহি। এতিয়া জুবিন দাক চাবলৈ মঞ্চৰ কাষলৈ যাওঁ। তো আপোনালোককো দেখাম জুবিন দাক। তো এতিয়া গৈ থাকোঁ মঞ্চৰ কাষলৈ। ফাইনেলি আহি পালোহি জুবিন অহা ৰংমঞ্চত। তো চাব পাৰে এয়া গোটেই মানুহ ভিৰ। তো চাব পাৰে গোটেই মানুহ একদম পুৰা ফিল্ডখন মানে ফুল হৈ গ'ল। তো দেখাই দিছোঁ আপোনালোকক।